যদি এইখিনি কথাই তোমাৰ অন্তৰত জুই লগাব পৰা নাই তেনেহ'লে ভিডিঅ'টো চিধাই ডিছলাইক মাৰি দিবা আৰু যদি পাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাবা। এয়া কিহৰ শব্দ? তুমি যদি কোৱা এয়া ঘড়ীৰ কাটাৰ শব্দ, তুমি যদি কোৱা এয়া ঘড়ীৰ কাটাৰ শব্দ, মই কম নহয়, এয়া তোমাৰ খোজৰ শব্দ। তুমি গৈ আছা, তুমি প্ৰতিদিনেই প্ৰতি ঘণ্টাই প্ৰতি ছেকেণ্ডতে গৈ আছা সেই পথত যি পথৰ শেষ সীমা হৈছে মৃত্যু। আৰু এই পথত ৰ'বলৈ কোনো উপায় নাই, কাৰণ সময় কাৰো বাবে ৰৈ নাথাকে। লাগিলে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হওক বা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হওক, সময় আজিলৈকে কাৰো বাবে ৰৈ থকা নাই আৰু ৰৈ নাথাকে। ভগৱানে 24 ঘণ্টা সময় সকলোকে দিছে। এই 24 ঘণ্টা সময়ক সদব্যৱহাৰ কৰি কোনোবাই আব্দুল কালাম হৈছে, কোনোবাই থমাছ আলভা এডিছন হৈছে, কোনোবাই নিউটন হৈছে, আৰু বেছি উদাহৰণ লাগিলে পৃথিৱীৰ প্ৰত্যেকজন সফল ব্যক্তিকে ল'ব পাৰিবা। তোমাৰ হাততো সেই 24 ঘণ্টাই আৰু তেওঁলোকৰ হাততো সেই 24 ঘণ্টাই আছে। যি এই 24 ঘণ্টা সময়ক সদব্যৱহাৰ কৰিব জানিছে তেওঁৱেই সফল হৈছে। এতিয়া তোমাৰ 24 ঘণ্টা সময় তুমি কেনেদৰে ব্যৱহাৰ কৰা এয়া তোমাৰ কথা। তুমি এই কথাষাৰ আগতে ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় শুনিছা যে টাইম ইজ মানি, কিন্তু মই ক'ম টাইম ইজ গ্ৰেটাৰ দেন মানি। সময়ক অমূল্য সম্পদ বুলি কিয় কোৱা হয়? কাৰণ তুমি কোটি কোটি টকা দিলেও হেৰাই যোৱা 1 ছেকেণ্ড সময়ো কিনিব নোৱাৰা। কিন্তু এই অমূল্য সম্পদক তুমি কেনেদৰে ব্যয় কৰিছা? সমনীয়াৰ সৈতে ঘূৰি ফুৰিছা, ঘণ্টা ধৰি কিছুমান অলাগতিয়াল কথা পাতিছা, ভিডিঅ' গেম খেলিছা আৰু বহুতো আনপ্ৰডাক্টিভ কামত ব্যয় কৰিছা, কিন্তু নিজৰ বাবে কাম কৰিবলৈ তোমাৰ সময় নাই। ভাবি চোৱা, যদি তুমি প্ৰতিদিনে এঘণ্টাকেও নিজৰ বাবে কাম কৰা, 365 দিনত তোমাৰ কিমান কাম হ'ব? ভাবি চোৱা, যদি তুমি প্ৰতিদিনে এঘণ্টাকেও পঢ়া, 365 দিন বা এবছৰত তুমি কিমান কথা জানিবা? তুমি এই পৃথিৱীলৈ চিৰদিনৰ বাবে অহা নাই। তুমি এই পৃথিৱীলৈ এক নিৰ্ধাৰিত সময়ৰ বাবেহে আহিছা। এই সময় অধিকতৰ 80 বছৰ, কাৰোবাৰ বাবে 60, কাৰোবাৰ বাবে 40 বছৰ আৰু কাৰোবাৰ বাবে কাইলৈও হ'ব পাৰে। গেৰাণ্টি কোনেও দিব নোৱাৰে। সেয়েহে তোমাৰ সময় শেষ হোৱাৰ আগতে ছাকচেছ যদি লাগে, আজি আৰু এতিয়াৰ পৰাই কাম আৰম্ভ কৰি দিয়া। আজি 24 ঘণ্টা সময় সদব্যৱহাৰ কৰা, যাতে আহিবলগীয়া 24টা বছৰ সুখেৰে কটাব পাৰা। সময় থাকোঁতেই সলনি হোৱা, নহ'লে যদি সময়ে তোমাক সলনি কৰিব লগা হয় তেনেহ'লে বহুত প্ৰব্লেমত পৰিবা। আজিলৈ মানে, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ষ্টে পজিটিভ এণ্ড ষ্টে মটিভেটেড।